हेलो फ्रेंड्स स्वागतम জানাইছো আপোনাক নতুন সময় মোৰ ইউটিউব চেনেলটো নতুন এটা ভিডিও লৈ फ्रेंड्स এই ভিডিওটোৰ জৰিয়তে আমি এটো জানাৰ চেষ্টা কৰিম যে গাখীৰ উতলালে উফন্দি পৰি যায় কিয় फ्रेंड्स চাওক যে আমি গাখীৰ উতলাও এই গাখীৰত 87% পানী পোৱা যায় পানী থাকে আৰু বাকি যে 13% থাকে এই 13%ত কাৰ্বোহাইড্ৰেট প্ৰটিন আৰু ল্যাকটোজ থাকে আৰু এই কিটা বস্তু পানীৰ তুলনাত মানে ওজনটো কম হয় আৰু যেতিয়া আমি গাখীৰখিনি উতলাও এই তেতিয়া এই বস্তু কিটা পানীৰ পৰা পৃথক হৈ পেলাই ওপৰলৈ উপঙি আহে আৰু যাৰ ফলস্বৰূপে পানীখিনিৰ ওপৰত এখন পাতল আৱৰণৰ দৰে সৃষ্টি হৈ যায় আৰু এই যে পানীখিনি থাকে পানীখিনি তলত পৰে আৰু আমি জানো যে যেতিয়া আমি নৰমালি যেতিয়া আমি পানী গৰম কৰোঁ পানীখিনিৰ পৰা ভাপ হৈ ধোঁৱাটো ওলাই গৈ থাকে যাৰ ফলস্বৰূপে পানীখিনি উতলি পেলাই উফন্দি পৰি নাযায় কিন্তু তাৰ বিপৰীতে যেতিয়া ল্যাকটোজ কাৰ্বোহাইড্ৰেট আৰু প্ৰটিনে এই গাখীৰখিনিৰ ওপৰত এটা পাতল আৱৰণৰ সৃষ্টি কৰি দিয়ে আৰু সেই গাখীৰত থকা যিখিনি পানী সেইখিনি উফন্দি মানে ভাপ হৈ বাষ্প হৈ যেতিয়া ওপৰলৈ উৰি যাব বিচাৰে তেতিয়া যাব নোৱাৰে এই পাতল আৱৰণখনৰ কাৰণে আৰু যেতিয়া যাব নোৱাৰা হয় তেতিয়া মানে যাব নোৱাৰা কাৰণ হ'ল এই পাতল আৱৰণখন গতিকে সেই ভাপখিনিয়ে কি কৰে এই পাতল আৱৰণখনক ওপৰলৈ উঠাই খন্দাই লৈ আনে তো এইটোৱে কাৰণ আৰু পাতল আৱৰণখন উফন্দি আহি গোটেই চাৰিওফালে বিয়পি পৰি যায় তো সেইটোৱে কাৰণটো আশা কৰোঁ আপোনালোকে আজি ভিডিও চাই ভাল পালে তো এনেই জাষ্ট এটা ইনফৰমেশ্যন দিয়াৰ চেষ্টা কৰিলোঁ কেনেকুৱা পালে নাজানো যদি ভাল পাইছে ভিডিওটো লাইক কৰি কমেণ্ট কৰি শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব লগ পাম এনেকুৱা এটা নতুন ভিডিঅ'ত তেতিয়ালৈ টাটা বাই বাই